বিক্রি করবি তুই মুসলিম হয় না হয় যা উঠ মানে উঠ এটা কি এই কি লেখা আছে তো কচোন তার মাল হক তহঁতে কচোন কি লেখা আছে নাজানা যদি কিয় বিক্রি কৰি আছা কিয় এইবিলাক নাজানা যদি কিয় বিক্রি কৰি আছা এই সিন্দুৰ বিক্রি কৰিব আহিছা তহঁতে মুসলিম হৈ কেনে চিনি পোৱা নাই যা এক গাড়ী মানুহ আহিছে গম পাইছে সব হিন্দুৰ বিক্রি কৰিছে মুসলিম মখাই ল আৰু যা উঠ মানে উঠে আমার অসমখনত এক কৰি দিছা তহঁতে বিজনেস কৰিব নৰা কৰি দিছা এই হিন্দুৰ দোকান ওপৰত নাই হিন্দুৰ হেৰি কৰিব আহে যা কৈছো তালত ধৰি লাগিছে এতিয়া ক মই কোনো বাংলাদেশী মিয়াৰ সমৰ্থক নহয় মই সদায় বাংলাদেশী মিয়াৰ এগেইনষ্টত মই বিচাৰোঁ অসমখন বাংলাদেশী মিয়া মুক্ত হোৱা কিন্তু এই ভিডিঅ'টো দেখি সঁচাকৈ ভাল নালাগিল এই ল'ৰাজনে কষ্ট কৰি খাইছে কাম কৰি খাইছে সি চুৰ কৰিবলৈ যোৱা নাই এই মানুহগৰাকীয়ে ইমান বেয়া ব্যৱহাৰ কৰিছে তেওঁ একেবাৰে নাজানে মানুহৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিব লাগে সি সেন্দুৰখিনি বিকিলিয়ে যেনিবা কি হ'ল কিবা আইন আছে নেকি মুছলমান মানুহে হিন্দু মানুহৰ বস্তু বিকিব নোৱাৰে বুলি তাত কিবা আইন আনিছে নি আমাৰ মুখ্যমন্ত্ৰী মহোদয় নাই অনা নহয় যদি আপোনালোকে বেয়া পাইছে তেনেহ'লে মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰক তেওঁ এনেকুৱা আইন আনক যাতে মুছলমান মানুহে হিন্দু মানুহৰ বস্তু বিক্ৰী কৰিব নোৱাৰে তেনেকুৱা আৰু এই মানুহগৰাকী ব্যৱহাৰ দেখি একদম ভাল নালাগিলে আৰু মই আইন প্ৰশাসন আৰু আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক এইটোৱে অনুৰোধ কৰোঁ এই মানুহগৰাকীৰ ওপৰত বিহিত ব্যৱস্থা ল'বলৈ আইনে নিজে এখন কেছ তেওঁৰ ওপৰত ৰুজু কৰিব লাগে আৰু তেওঁৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে